কোন আহিলে আও শর্মা দা আও 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 বক আৰু সিটা আজান নহয় বকচোন খবৰ ভালেনে ভাল 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 আপুনি বকচোন ইয়াতে বক পিছে কওক কেনেকৈ আহিল এনে আহিলো যে একবাৰ না বহুত দিন অহা নাই হয় নেকি পিছে খবৰ চবৰ ভাল আমাৰ মোৰ ভালে আছো ঘৰৰ ফালে ভালে আছে ঘৰৰ ফালে ভাল আছে আপোনাৰ কেনে আছে হেৰিয়াত ভালে আছে কন্যা ভালে আছে 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 একদম ভালে আছে মায়েৰো ঠিক লাগে মানে এতিয়া এক্সিডেণ্ট হোৱাৰ পাছত মেডিকেলত ভৰ্তি হৈছে তেনেহ'লে ক'ত ভাল হ'ল আৰু এতিয়া ভাল হোৱাই নাই লাগিছে কিন্তু ময়ো যাব পৰা নাই আপুনি আছে বহুত ভাল কৰিছে শুনিছনে বহুত ভাল কৰিছে আপোনাৰ এতিয়া চাহ পানী কিবা নাই নাই চাহ পানী নাখাওঁ দে আপুনি বহুত দিনৰ মূৰত আছে নাই চাহ খাবই লাগিব মিঠাই অলপ আমাৰ মিঠাই খাব আপুনি এটা হাৰামি তুমি এটা কাম কৰাচোন এই শৰ্মা দা আহিছে ন আমাৰ তাতে তুমি ফ্ৰিজৰ পৰা মিঠাই আনি লৈ আহা ফ্ৰিজৰ মিঠাইটো পৰহিতে হৈ গৈছে হয় নেকি আপুনি দেখোন এক পই মিঠাই আনিছিলে এক পোৱা আনিছিলোঁ সেইবোৰ এতিয়া শৰ্মা দাৰ আগতে এইবিলাক ক'ব নালাগে তুমি যোৱা বজাৰলৈ আৰু শৰ্মা দাৰ কাৰণে একেবাৰে ভাল মিঠাই আনিবা বাইকৰ চাবিটো দেখোন বাইক লাগে তোমাক চাইকেল লৈ যা চাইকেলৰ চাবিটো চাইকেল এখনতো বঢ়িয়া আহিছে আধা ঘণ্টা খোজকাঢ়ি যা যাবি দাউৰি যাবি তাড়াতাড়ি হেৰি পিছে খবৰ চবৰটো ক'লো এতিয়া আৰু অলপ টাইম বহক আপুনি চাহটো খাব এতিয়া অলপ কথাই পাতো আমি নেকি পিছে বেয়া লাগিল পিছে আপোনাৰ সেই দুখ ভৰা কাহিনী বহুত দুখৰ বেদনা কি বুজিব আপুনি আহিছে কিন্তু খুব ভাল কৰিছে মই তামান ভাল পাইছোঁ আপুনি আজি চাহ খাই যাব লাগিব খাব ইমান মন নাছিল মোৰ কিন্তু বনাব গৈছে ন আৰু আমাৰ হাৰামি মিঠাইটো আনিব গৈছে বেষ্ট যাব নাই কিমান দেৰি লাগিব বেছি দেৰি নালাগে আহি পাব এতিয়া নাই আহি পাব চাহ পানী খাই যাওক যাই ঘৰত যায়নো কি কৰিব আহিছে ইমান দূৰৰ পৰা কষ্ট কৰি আহিছে হয় নহয় পিছে মই এতিয়া উঠো যে বহুত দেৰি হ'ল আৰু যাব না যাই পাবি নহয় ঘৰত বকচোন অলপ আমাৰ এই হাৰামি বা ক'ত মূল্যা যাই গ'লে আৰু নাম লোৱাৰ লগে লগে আহি গৈছে হাৰামি কৈ মিঠে কৈ মই মিঠাই দোকানত যাই ক'লো দাদা ভাল একদম ভাল মিঠাই দিয়কচোন মিঠাই দোকানটো কৈছে কি এনেকুৱা মিঠাই দিম ক্ৰীমৰ নিচিনা মই চিন্তা কৰি চালোঁ ক্ৰীম নহয় বেছি ভাল হ'ব তাৰে পাছত আকৌ ক্ৰীম দোকানটোত ক'লো কি ক্ৰীম দিয়কচোন দাদা একদম বঢ়িয়া ক্ৰীম দিয়া ক্ৰীম দোকানটো কৈছে কি এনেকুৱা ক্ৰীম দিম মৌ নিচিনা মই চিন্তা কৰি চালোঁ মৌ নিলেই বেছি ভাল হ'ব তাৰপিছত আৰু আহিলোঁ মৌ দোকানটোত ক'লো কি একদম ভাল মৌ দিয়া তাৰপিছত মৌ দোকানটো কৈছে কি এনেকুৱা মৌ দিম পানীৰ নিচিনা মই ভাবিলোঁ কি আমাৰ ঘৰতে পানী আছে সেইকাৰণে নানিলোঁ হেই মই ইমান পৰ ইয়াতে এনেই বহিলোঁ তই যেনেকুৱা কঞ্জুচ তোৰ পুতেও সিমান কঞ্জুচ চালা তোৰ নাম এনেই চিপ্ৰা মাজন থোৱা নাই মানে এই শৰ্মাদা আপুনি বেয়া নাপো আমাৰ হাৰামি এনেও বহুত দেৰি কৰিছে তই যদি মিঠে যদি নাপালিয়ে তেনেহ'লে তই ইমান দেৰিকে কৰিলি কৈছোঁ আৰু তই যদি গেছলি মিঠে দোকানত গেলি যাওঁতে তোৰ চেণ্টাৰ জোৰটো হৈ গেছি যাওঁ নাই পিতে মই শৰ্মাদাৰ চেণ্ডেলযোৰ পিন্ধি গৈছিলোঁ কি মোৰ চেণ্টাৰ পিন্ধি গৈছিলি তই হেই মোৰ 50 টকাটো ৰাখি যাওঁ খেলা হ'লগে যা হেই মই এটা এনেই ইমান টাইম ৰখি মৰিলোঁ চালা চিপ্ৰা মাজন মোক চাহিয়ে পোৱাব নৰিলে নে তই শৰ্মাদা বেয়া নাপাব যাওঁ কি কম মইহে জানো কিবা কৰিব 50 টকাটো বাচি গ'ল এনেই চাহ খাব আহিছিল আৰু এতিয়া মই গধূলিলৈ ব্ৰইলাৰ আনি মই খাব পাৰিম ঘৰত বহি এনেই মোৰ নাম চিত্ৰা নাজান নহয়তো হাই গাইস আপোনালোকে ভিডিঅ'টো কেনে পালে যদি ভাল পালেও ক'ব বেয়া পালেও ক'ব কমেণ্টত জনাব আপোনালোকৰ কমেণ্ট আৰু লাইকবোৰ পালে খুব ভাল আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াতে কেইটামান বেলেগ মানুহ দেখিছে ইহঁতেও আমাৰ লগত কেইটামান ভিডিঅ'ত থাকে আপোনালোকে চাই ল'ব পাৰিব সেই ভিডিঅ'বোৰ গতিকে আমি আৰু নতুনকৈ ভিডিঅ' বনাই আছোঁ আজি ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে কিন্তু বেলেগ দিনা আমি
এনেকৈ চেষ্টা কৰি যাম ভিডিঅ' বনাবৰ কাৰণে আৰু আপোনালোকে আমি বেলেগত গৈছিলোঁ, বেলেগত আহি আকৌ বেলেগত ভিডিঅ'টো কৰিলোঁ আৰু মানে আমাৰ প্ৰগ্ৰেম বেলেগত আছিল। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।